বাকী এফালৰ পৰা এপাক চাই লওক আহিছিলোঁ সোমাব পাৰিম বুলি কিন্তু সোমাব নোৱাৰিলোঁ বাকী তো আপোনালোকে মোৰ পাছফালে যে দেখিছে এইফালে গুড মৰ্নিং আৰু আজি লগতে আপোনালোকক সকলোকে হেপী ইণ্ডিপেণ্ডেন্স ডে আৰু বৰ্তমান মই আছোঁ এইফালে চাই লওক ক'ত ৰহাত আৰু মোৰ লগত এইফালে কোন আছে চাই লওক দেৱাদিছ আৰু ৰহাত আমি জঙাল বলহত আহিছোঁ আৰু ফাৰ্ষ্ট গ'লোঁ ৰহা টাউনত আৰু আজি ইণ্ডিপেণ্ডেন্স ডে কাৰণে বোলো ৰহাতে যাওঁ ৰহাত আপোনালোকৰ দুই এটা অফিচ আছে ৰহা পৌৰসভা আছে আৰু ৰহা থানা তো তেনেকৈ দুই এটা অফিচ আছে তাত ধুনীয়াকৈ আপোনালোকৰ আজি 15 আগষ্ট আৰু আজি 78তম আপোনাৰ ইণ্ডিপেণ্ডেন্স ডে তো সেইকাৰণে বোলো ধুনীয়াকৈ আহিলোঁ আহি পেলাই এইবাৰ বোলো ৰহালৈকে যাওঁ টাউনতো গ'লোঁ আমাৰ কামপুৰ টাউনত তাত গৈ পেলাই চালোংগৈ তাতো অলপ ডাঙৰকৈ পাতে বাকী ৰহাত আহি পেলাই ৰহাত কেইবা জেগাতো পাতে তো সেইকাৰণে আহি পেলাই ফ্লেগ হোষ্টিং বিশেষকৈ আৰু কি ফ্লেগ হোষ্টিংটো চাবলৈ আহিছিলোঁ আহি পেলাই নেপালোঁহি ৰহাত এনেই কামপুৰ টাউনত চালোঁ তাৰপিছত ৰহা পোৱালৈ আপোনালোকৰ ইয়াত কৰিয়ে দিলে তাৰপিছত কিবা কিবি ভাষণ চাখন দি আছে তো সেইবিলাক বেছি টাইম শুনি থকা নাই তাত খালি ভ্লগ অকণমান কৰিছোঁ ভ্লগ মানে কি আৰু মটোভ্লগিং ধুনীয়াকৈ কেমেৰাটো বাইকতে লগাই পেলাই ধুনীয়াকৈ একপাক ধুনীয়াকৈ ভ্লগ কৰিলোঁ ৰহা টাউনত বাকী সেইটোও দেখিব আপোনালোকে খালি এতিয়া তাৰ পৰা তাত অলপ সোনকাল হৈ গ'ল তো সেইকাৰণে বোলো এতিয়া সোনকালে ঘৰত যোৱাতকৈ আমি আহি গ'লোঁ জঙাল বলহত তো জঙাল বলহৰ পৰা এপাক আহোঁগৈ বোলো ইয়াত আহিছোঁ আৰু এইবাৰ মই ফাৰ্ষ্ট আহিছোঁ ইয়াত এনেই এইফালেদি অহা যোৱা বহুতবাৰ কৰিছোঁ আৰু এইটো NH 27 সম্ভৱ নেশ্যনেল হাইৱে 27 তো এইটো বহুতবাৰ অহা যোৱা কৰিছোঁ কিন্তু জঙাল বলহত সোমোৱা নাই তো এইবাৰ ফাৰ্ষ্ট সোমাইছোঁ আৰু এতিয়া আপোনালোকে ফাৰ্ষ্ট ৰহাৰ টাউনখন চাই লওক তাত ধুনীয়াকৈ পাতিছে আপোনালোকৰ ইণ্ডিপেণ্ডেন্স ডে তো এতিয়া আপোনালোকে সেইটো চাই লওক তাৰপিছত আকৌ আহি পেলাই জঙাল বলহত আকৌ লগ পাই আছোঁ হয়তো ভিতৰত সোমাম চাগৈ গেট এটা আছে আৰু এইটো যে দেখিছে এইটো জঙাল বলহৰ প্ৰতিমূৰ্তি বুলিও কয় জঙাল বলহৰ গড় বুলিও কয় তো ইয়াত সোমামগৈ চাগে আগে ৰহা টাউনৰ পৰা আহি লওঁগৈ মইতো গ'লোৱেই আপোনালোকে চাই লওক ৰহা টাউনখন তো আকৌ লগ পাই আছোঁ আৰু বাকী গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল তো আজি আকৌ এটা নতুন দিন নতুন পুৱা আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো এতিয়া আপোনালোকে ৰহা টাউনত ধুনীয়াকৈ পাতিছে আমাৰ 78তম ইণ্ডিপেণ্ডেন্স ডে তো সেইটো আগে চাই লওক তাৰপিছত আকৌ আপোনালোকক জঙাল বলহত লগ পাই আছোঁ ইয়াৰ হিষ্ট্ৰীৰ বিষয়ে কৈ আছোঁ আৰু কিবা কিবি আছে তো ধুনীয়াকৈ ক'ম আগে আপোনালোকে ৰহা টাউনখন চাই লওক তো আহিছোঁ আকৌ লগ পাই আছোঁ তো এইখনেই হ'ল ৰহা টাউন চাই লওক তো ঘৰৰ ওচৰতে হয় বেছি দূৰ নহয় আপোনাৰ 20 কিলোমিটাৰ মানে হ'ব নেকি ঘৰৰ পৰা তো এইখনেই ৰহা টাউন আৰু ইয়াততো আহি থকাই হয় কিন্তু ধৰি লওক এনেই ভ্লগ চলগ এনেকৈ বনোৱাৰ পৰা তেনেকৈ অহা নাই এইবাৰ ফাৰ্ষ্ট টাইম আপোনালোকে দেখা পাইছে আৰু মোৰ ভ্লগত বাকী হয়তো চাগে এতিয়া একপাক অলপ আগত যাম চাগে আপোনালোকে জঙাল বলহৰ নামতো শুনিছেই তো জঙাল বলহৰ ছাইডে যাম এপাক তো দেখাই আছোঁ আপোনালোকক ইফালে দুই এটা অফিচ আছে তো সেইখিনিৰ পৰা আহি লওঁ বাকী অকণ আগত ৰহা থানাখনো আছে ৰহাৰ পুলিচ চকী দেখাই আছোঁ আপোনালোকক তো এইফালেই চাই লওক লেফ্ট চাইডে এইখনেই পুলিচ নহয় চক্ৰ বিষয়াৰ কাৰ্যালয় লিখা আছে আপোনাৰ ৰহা থানাখন কোনডোখৰত আছিলে মই পাহৰি গ'লোঁ বাকী এইফালে চক্ৰ বিষয়াৰ কাৰ্যালয় বুলি আছে বাকী এইফালে প্ৰগ্ৰাম চলি আছে আপোনাৰ ইণ্ডিপেণ্ডেন্স ডেৰ এইফালে তো প্ৰতি বছৰ ইয়াত অলপ ডাঙৰকৈ হয় আগত দুই এবাৰ আহিছোঁ এবাৰটো পাহৰি গ'লোঁ মই এইটো এটা অফিচ এইটো আপোনাৰ ৰহা পৌৰসভা চাই লওক এইফালে তো ইয়াতো উত্তোলন কৰিলেই পতাকা তো এইখনেই ৰহা টাউন এতিয়া যাম জঙাল বলহৰ ফালে একপাক হয়তো আগে কিবা এটা খাই লওঁ চাগে পূৰা সোনকালে উঠি আহিছোঁ তো এইটোৱে হ'ল ৰহাৰ আৰক্ষী থানা এইফালে এইখিনিতে থাকিলে আমি অকণ আগুৱাই গুচি গৈছিলোঁ আকৌ এতিয়া উভতি আহিছোঁ বাকী এতিয়া কৈছোঁ আপোনালোকক জঙাল বলহৰ ছাইডে এপাক যাম আগত কিবা এটা লৈ লওঁ আগে তাৰপিছত যাম বাকী এইফালে চাই লওক ইয়াতে অলপ ডাঙৰকৈ পাতে আৰু এইফালে চাই লওক আপোনাৰ ইণ্ডিপেণ্ডেন্স ডে উপলক্ষে ৰহাত এইফালে মাৰাথন দৌৰ বুলি দেখিছোঁ মই আগত গাড়ী এখন গৈ আছে তাত লিখা হৈ আছে মাৰাথন দৌৰ প্ৰতিযোগিতা তো ইয়াতে অকণমান হয়তো ৰৈ দিওঁ কাৰণ বহুত আহি আছে ল'ৰা ছোৱালী তো
আহি পাইছোঁহি বাইকখন ই অকণ আগত পাৰ্ক কৰি পেলাই আহি চাইছোঁ এইফালে তলা মাৰা আছে গেট বন্ধ বাকী ইয়াৰ পৰা এপাক চাই লওক এইফালে এইটোৱে জঙাল বলহুৰ গড় বা জঙাল বলহুৰ মূৰ্তি বাকী জঙাল বলহুৰ বিষয়ে আপোনালোকে হয়তো বহুতে জানে আমি চব অসমৰে অসমীয়া সকলোৱে চবেই জানেই চাগে হ'লেও মই অকণমান আপোনালোকক থুলমূলকৈ কৈ দিম এনেই এইখিনিতে এখন ফলক আছে এনেকুৱা ফলক এখনত আপোনাৰ ধুনীয়াকৈ গোটেই হিষ্ট্ৰীটো লিখা হৈ আছে জঙাল বলহুৰ বিষয়ে বাকী সেইখিনি কৈ থাকিলেতো বহুত টাইম লাগি যাব বহুত দীঘলীয়া হিষ্ট্ৰী আছে যদি পঢ়োঁ বুলি ভাবে মই দেখাই দিম ধুনীয়াকৈ পঢ়ি ল'ব পাৰে বাকী মই এনেই নিজৰ ফালৰ পৰা অকণমান থুলমূলকৈ কৈ দিম বাকী এতিয়াতো বন্ধ এনেই চাৰিওফালে আপোনাৰ পুখুৰী আছে পুখুৰীবিলাকৰ পাৰে এপাক ঘূৰাৰ পাছত আৰু ধুনীয়াকৈ কিবা আনিছোঁ খাই কৰি যাম বাকী আপোনালোকক কৈ আছোঁ জঙাল বলহুৰ বিষয়ে বাকী এইফালৰ পৰা এপাক চাই লওক আহিছিলোঁ সোমাব পাৰিম বুলি কিন্তু সোমাব নোৱাৰিলোঁ বাকী আৰু ফ্লেগ দেখিছোঁ হয়তো ফ্লেগ হোষ্ট কৰিছিলে চাগে কাৰণ আমি অহা অকণ দেৰি হৈ গ'ল 10টা মানেই বাজিলে তো এক ছেকেণ্ড কৈ আছোঁ আপোনালোকক বাকী দেৱা ভাগৰ লাগিছেনে লাগিছে গৰম বেছি লাগিছে তো এইফালে চাওক এইখনেই মোৰ পাছফালে মই যে কৈছিলোঁ ফলকখন তো যোনে পঢ়িম বুলি ভাবে সম্পূৰ্ণ হিষ্ট্ৰীটোৰ কাৰণে বহুত দীঘলীয়া হিষ্ট্ৰী আছে যদি পঢ়োঁ বুলি ভাবে এইফালে মই দেখাই দিছোঁ এপাক পঢ়ি লওক যোনে পঢ়োঁ বুলি ভাবে বাকী মই আপোনালোকক অকণমান থুলমূলকৈ কৈ দিছোঁ এক ছেকেণ্ড তো আপোনালোকে মোৰ পাছফালে যে দেখিছে এইফালে জঙাল বলহুৰ প্ৰতিমূৰ্তি তো জঙাল বলহুৰ বিষয়ে অকণমান কৈ দিছোঁ জঙাল বলহু আছিল আপোনালোকৰ সকলোৱে গম পায় চাগে তিৱা ৰজা অৰিমত্তৰ পুত্ৰ আছিল জঙাল বলহু আৰু কোৱা হয় যে জঙাল বলহু এজন বহুত সাহসী আৰু বহুত বলিবীৰ ৰজা আছিল আৰু তেওঁ আপোনালোকৰ 1245 খ্ৰীষ্টাব্দৰ পৰা 1275 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল আৰু এইফালে যে চাই লওক আৰু এইফালে জঙাল বলহুৰ গড়টোৰ পাৰতে এইফালে বহুত ডাঙৰ পুখুৰী আছে আৰু এই পুখুৰীবিলাক আপোনাৰ মীন মাছ আৰু মীন পালনৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু প্ৰত্যেক বছৰে আপোনালোকৰ মাঘৰ বিহুৰ উৰুকা দিনা ইয়াত মাছ চাছ ধৰাৰ পিছত সেই মানুহবিলাক বহুত দূৰৰ পৰা মানুহ আহে ইয়াৰ পৰাই মাছ লৈ যাবলৈ বাকী এই মূৰ্তিটো যে দেখিছে প্ৰতিমূৰ্তিটো আৰু এই গড় বুলিও কয় মানুহে জঙাল বলহুৰ গড় তো মহান ৰজা আপোনাৰ তিৱা ৰজা অৰিমত্তৰ পুত্ৰ জঙাল বলহুৰ এইটো প্ৰতিমূৰ্তি তেওঁৰ স্মৃতিতে বনোৱা হৈছে এই জঙাল বলহুৰ গড়টো বাকী এতিয়া আপোনাৰ জঙাল বলহু বুলি ক'লে এক পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বুলি কোৱা হয় বহুত দূৰৰ পৰা মানুহ আহে আপোনাৰ পিকনিকৰ ছিজনত আহে বেছি মানুহবিলাক ইয়াতে পিকনিক হিচাপেও খাবলৈ আহে কিন্তু মই ঘৰৰ ওচৰত থাকিও আপোনাৰ 20 কিলোমিটাৰমান আঁতৰতহে আছে ৰহা তো এই ঘৰৰ ওচৰত থাকিও মই আজি ফাৰ্ষ্ট আহিছোঁ এনেই আহিছোঁ ভিতৰত সোমোৱা নাই তো আজি ফাৰ্ষ্ট সোমাইছিলোঁ কিন্তু সোমাব নোৱাৰিলোঁ বাকী আপোনালোকে যদি আৰু ভালকৈ জঙাল বলহুৰ হিষ্ট্ৰীটোৰ বিষয়ে জানিব বিচাৰে মই সম্পূৰ্ণ গোটেইখিনি কৈ দিয়া নাই খালি এপাক দেখাই দিছিলোঁ আপোনালোকক ধুনীয়াকৈ ফলকখনত ধুনীয়াকৈ গোটেই হিষ্ট্ৰীটো লিখা হৈ আছে গোটেইখিনি কৈ থাকিলে বহুত টাইম লাগি যাব আৰু কণ্টিনিউৱাছলি কৈ থাকিবলৈ মোৰ ইমান গোটেইখিনি মনত ৰাখিবলৈ অকণ সময় লাগি যাব কাৰণ বহুতখিনি লিখা হৈ আছে গোটেই হিষ্ট্ৰীটোৰ বিষয়ে মই ক'ব পাৰিম মোৰ মুখেৰেও কৈ দিব পাৰিম কিন্তু গোটেইখিনি মনত ৰাখিবলৈ অলপ টাইম লাগি যাব তো সেইকাৰণে দেখাই দিলোঁ বাকী থুলমূলকৈ অকণমান জঙাল বলহু কোন তেওঁৰ গাঁৱৰ পুত্ৰ তেওঁৰ কিমানৰ পৰা কিমানলৈকে ৰাজত্ব কৰিছিল তো সেইটো কৈ দিলোঁ বাকী এইটোৱে জঙাল বলহুৰ গড় আছিল কিন্তু ভিতৰত সোমাম বুলি ভাবিছিলোঁ সোমাব নোৱাৰিলোঁ বাকী এতিয়া পুখুৰীৰ পাৰে ধুনীয়াকৈ এপাক ঘূৰোঁ তো এই পুখুৰীবিলাক কৈছোঁৱেই মীন পালনৰ কাৰণে ব্যৱহাৰ কৰে প্ৰত্যেক বছৰে এবাৰে ধৰে নেকি মোৰ সম্ভৱ বাকী যদি এনেই তাৰ মাজত ধৰে গম নাপাওঁ মাঘৰ বিহু উৰুকা দিনা তো ইয়াতে ধুনীয়াকৈ মাছ ধৰে বহুত দূৰৰ পৰা মানুহ আহে মাছ কিনিবলৈ আৰু অলপ বহুত সস্তীয়া দামতে পাই যায় বুলি কয় ডাঙৰ মাছ তো এইফালে আৰু ইয়াত মানুহে ৱাটাৰ ছাপ্লাইৰ কাৰণে বনাই থৈছে দেখাইছোঁ আপোনালোকক ৱাটাৰ ছাপ্লাইৰ কাৰণে বনাই থৈছে ধুনীয়াকৈ পানীবিলাক ষ্টক কৰে তো এইফালে গৰু চৰু আৰু এইফালে গাঁও এখন আছে তো এনেকৈ গৈ পেলাই গাঁও এখন পায় তো গাঁওখনৰ নামটো মই এতিয়া নাজানো খালি আহিছোঁহে ফাৰ্ষ্ট টাইম তো এতিয়া ধুনীয়াকৈ এক পাক ঘূৰি কৰি লৈ আৰু ঘৰত যাম তো এতিয়া ধুনীয়াকৈ এক পাক ঘূৰিলোঁ ঘূৰি কৰি আহি এইফালে চাই লওক জিৰণি চাহ নিচিনা বনাই থৈছে জিৰণি চাহ নহয় আপোনালোকৰ এইটো ৱাটাৰ ছাপ্লাই নিচিনা বনাই থৈছে ইয়াতে পানী চানীও জমা কৰে চাগে এইটোতো কুঁৱাৰ নিচিনা দেখিছোঁ কিন্তু এতিয়া পানী নাই বাকী লগত কিবা লৈ আহিছোঁ বুলি কৈছোঁ এইফালে চাই লওক কি আনিছোঁ আমি পুৰি আৰু চব্জি আৰু লগত স্প্ৰাইট এটা
তো ৰহাৰ পৰাই ল'লোঁ হোটেল এখনৰ পৰা আৰু তাত ৰৈ পেলাই খাই থকা নাই আৰু এনেই দেৰি হৈছে বোলো জঙাল বোলো আহিছোঁ যেতিয়া তো ধুনীয়াকৈ ইয়াতে বহি খাম এইফালে পুখুৰী চুখুৰীও আছে পুখুৰীৰ পাৰতে ৰৈ পেলাই খাম ধুনীয়াকৈ ভিউটো চাই চাই বাকী মই এতিয়া খাই কৰি লওঁ খাই কৰি লোৱাৰ পাছত চাগে আৰু অলপ টাইম থাকিম তাৰপিছত আৰু ঘৰত তাৰপিছত আগে খাই লওঁ এতিয়া তাৰপিছত আৰু এপাক ঘূৰিম চাগে ঘূৰি কৰি তাৰপিছত ঘৰত যাম বাকী এতিয়া খাই লওঁ খাই কৰি লোৱাৰ পিছত আকৌ লগ পাই আছোঁ বাকী দেৱা তো খাই লওঁ আগে তো আকৌ লগ পাই আছোঁ তো হৈ গ'ল ধুনীয়াকৈ এক পাক ঘূৰিলোঁ ঘূৰি কৰি ধুনীয়াকৈ চালোঁ বাকী এনেইতো ধুনীয়া বাকী ওচৰে পাঁজৰে আশে পাশে থকা পৰিৱেশটোতো বহুত ধুনীয়া খালি আৰু অলপ ধুনীয়াকৈ খালী জেগা বহুত আছে তো ধুনীয়াকৈ পুখুৰী পাৰে পাৰে আৰু অলপ ধুনীয়া পাৰ্ক চাৰ্ক নহ'লে কিবা তেনেকুৱা ধুনীয়াকৈ সুবিধা কৰি দিব পাৰে চৰকাৰে তো কৰিলে আৰু ধুনীয়া হ'ব বা আৰু বেছি মানুহ আহিব ইয়ালৈ তো বছ ইমানেই আছিল ধুনীয়াকৈ চালোঁ ক'লোঁ আপোনালোকক জঙাল বলোৰ বিষয়ে দেখাই দিলোঁ মই বেছিকৈ কোৱা নাই একো যিমানকণ জানো থুলমূলকৈ কৈছোঁ বাকী আপোনালোকে চাই ল'ব পঢ়ি ল'ব ধুনীয়াকৈ গোটেই হিষ্ট্ৰীটো তো বছ ভাবিছোঁ এই ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু যদিহে মোক ছাপোৰ্ট কৰিম বুলি ভাবিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বাকী সকলোকে আকৌ এবাৰ কৈছোঁ হেপী ইণ্ডিপেণ্ডেন্স ডে' তো আজিলৈ আহিছোঁ সকলোকে কৈছোঁ বাই বাই টেক কেয়াৰ লাভ ইউ